শুভেচ্ছা এই শুভেচ্ছা চাওক, আজি আমাৰ কাৰ্যসূচী হ'ল 134তম ঐতিহাসিক মে' দিৱস উদযাপন কৰিব বিচাৰিছোঁ। লগতে আমাৰ মূল উদ্দেশ্য হ'ল আমাৰ ভাৰতৰ চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া যি হাৰত মূল্য বৃদ্ধি কৰি আছে, এই হাৰত আমাৰ 1 নম্বৰ শ্লোগান। কাৰণ কিছুমান আঁচনি দিছে, আঁচনিৰ নামত মানে মানুহক ঠগবাজি কৰি আছে। কাৰণ আপোনালোকে জানে ইতিমধ্যে অৰুণোদয় নামৰ এটা আঁচনি দিছে। সেই আঁচনিটো মাত্ৰ কিছুমান সংখ্যকে মানুহে পাইছে, কিন্তু ইয়াৰ নামত মানুহে 1 কাপ পানী খালে, 1 কাপ চাহ খাব গ'লেও টেক্স দিব লাগে। আপোনালোকে জানে যে গেছ চিলিণ্ডাৰ ফ্ৰী কৰি দিছে, চৰকাৰখনে কৈছে গেছ চিলিণ্ডাৰ মই ফ্ৰী কৰি দিছোঁ, কিন্তু এটা গেছৰ দাম 600 টকাৰ জেগাত 1200 টকা লৈ আছে। এইখন চৰকাৰে আমাক মূল্যবৃদ্ধিকে ধৰি গৰীবৰ ওপৰত যেনেকুৱা অন্যায় অত্যাচাৰ চলাই আছে, এই ক্ষেত্ৰত আজি আমি এইখন সমদল ওলাব কৰিব বিচাৰিছোঁ। আমি আকৌ অসম হিচাপে নহয়, আমি ভাৰত হিচাপত আমি গোটেই ভাৰতজোৰা আমি আন্দোলন কাৰ্যসূচী হাতত ল'ম। আৰু আগন্তুক 2024 চনৰ লোকসভা নিৰ্বাচনত দুনিয়াৰ যিমান ভাৰতত মজদুৰি আছে, আমি সবেই একলগ হৈ নৰেন্দ্ৰ মোদীক আমি গদিৰ পৰা আঁতৰাই দিম।